গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। দশমমান শ্ৰেণীৰ তৃতীয় খণ্ড ৰাজনীতি বিজ্ঞান আৰু ভূগোল বিজ্ঞানৰ আজি দ্বিতীয়তম পাঠদান। আৰু এই দ্বিতীয়তম পাঠদানত প্ৰথম যিটো পাঠদান প্ৰদান কৰা হৈছিল সেই পাঠদানত সংবিধানৰ বিষয়ে অলপ আলোচনা কৰা হৈছিল। আজি আমি 1947 চনৰ 29 আগষ্ট তাৰিখে সংবিধান সভাৰ স্থায়ী সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই যিটো খচৰা কমিটি গঠন কৰি দিছিল আৰু এই খচৰা কমিটিৰ বিষয়ে আলোচনা কৰিম। আৰু এই খচৰা কমিটিৰ কেইজনমান সদস্য আছিল আৰু মুঠ সদস্য আছিল 7জন। খচৰা কমিটিৰ মুঠ সদস্য আছিল 7জন। 1947 চনৰ 29 আগষ্ট তাৰিখে সংবিধান সভাৰ স্থায়ী সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই সংবিধান সভাৰ এখন খচৰা কমিটি বা খচৰা সমিতি, ইংৰাজীত কয় ড্ৰাফটিং কমিটি, মুঠ 7জন সদস্য বাছনি কৰি দিছিল। আৰু এই 7জন সদস্যৰ ভিতৰত আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। এও আছিল এই 7জন সদস্যৰ এজন সভাপতি আছিল। এই খচৰা কমিটিৰ সভাপতি বা অধ্যক্ষ, যদি খচৰা কমিটিৰ সভাপতি বা অধ্যক্ষ আহে তেনেহলে হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। আৰু দ্বিতীয় আৰু আন এজন ব্যক্তি আছিল, এও হল এন গোপালস্বামী আয়েঙ্গাৰ। আৰু তৃতীয়তে আলাদি কৃষ্ণস্বামী আয়াৰ। 4 নম্বৰত কে এম মুন্সি। 5 নম্বৰত সৈয়দ মহম্মদ সাদুল্লাহ। 6 নম্বৰত এন মাধৱ ৰাও। আৰু 7 নম্বৰত ডি পি খৈতান। এইকেইটা আছিল সংবিধান সভাৰ যিটো খচৰা প্ৰস্তুত কৰি দিয়া হৈছিল। আৰু খচৰা 7জন সদস্য দিয়া হৈছিল আৰু সেই 7জন সদস্য হল এই 7জন। আৰু এই 7জন সদস্যই সংবিধানৰ খচৰা প্ৰস্তুত কৰি 1950 চনৰ 26 নৱেম্বৰ তাৰিখে 26 নৱেম্বৰ তাৰিখে 1950 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানৰ সম্পূৰ্ণ খচৰাখন প্ৰস্তুত কৰি 1950 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ স্থায়ী সভাপতিৰ হাতত অৰ্পণ কৰিছিল। আৰু এই সংবিধান সভাৰ স্থায়ী সভাপতিৰ হাতত যেতিয়া অৰ্পণ কৰিছিল, এই স্থায়ী সভাপতিজনে 1950 চনৰ 26 জানুৱাৰী তাৰিখত ভাৰতৰ সংবিধানখন বলবৎ কৰা হৈছিল। এইখিনি আছিল সংবিধানৰ খচৰা। আৰু ইয়াৰ যিটো সংবিধানৰ এই খচৰাটো যে আহিল, এই খচৰাটো কেনেকৈ আহিল সেইটো যোৱা ক্লাছত অলৰেডি আলোচনা কৰা হৈছে। এতিয়া আমাৰ আছিল এইটো সংবিধানৰ খচৰা কমিটিৰ যিকেইটা সদস্য আছিল, গোটেইকেইটা সদস্যৰ নাম বহুত ইম্পৰ্টেণ্ট মানে এই কাৰণে, মানে এই সদস্যৰ পৰা বহুত প্ৰশ্ন আহে। MCQ এটা আহে, মাল্টিপল চইচ যিটো প্ৰশ্ন, 4টা অপশ্যন থাকে, তাৰে এটা কোনটো শুদ্ধ এনেকুৱা আহে। বা 1 মাৰ্কৰো দিব পাৰে বা কেতিয়াবা 2 মাৰ্কৰো দি দিব পাৰে যে সংবিধান সভাৰ খচৰা কমিটিৰ সদস্যসকলৰ নাম লিখা। তেতিয়া এই সদস্যকেইটাৰ নাম লিখিব লাগিব। আজি 3টা-4টা MCQ প্ৰশ্ন দিম, যিকেইটা প্ৰশ্ন কি আমাৰ প্ৰিভিয়াছ ইয়াৰত অলৰেডি আহিছে। গতিকে আমাৰ এই সংবিধান সভাৰ খচৰাৰ যিকেইটা সদস্য আছে, এই সদস্য গোটেইকেইটাৰ নামটো মনত ৰখাটো অত্যন্ত দৰকাৰী। এতিয়া সংবিধানৰ আদৰ্শৰ ভিতৰত প্ৰস্তাৱনা যিটো আছে, এই প্ৰস্তাৱনাখন সংবিধানৰ পাতনি। এই প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ কেইটামান শব্দ আছে আৰু সেই শব্দকেইটা হল সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য। এই 5টা শব্দ যে দিছে, এই 5টা শব্দই প্ৰস্তাৱনাৰ মূল শব্দ বুলি ক'ব পাৰো, সংবিধানৰ মূল অংগ বুলি ক'ব পাৰো। আৰু এই 5টা শব্দ যিকোনো পৰীক্ষাত এবাৰ হলেও এই 5টা শব্দৰ যিকোনো এটা হলেও, যেনেকুৱা ধৰ্মনিৰপেক্ষ কাক কয়,
বা ভাৰতবৰ্ষখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ কেনেকুৱাকৈ হয় বা কিয় হয়, বা গণতান্ত্ৰিক ৰাষ্ট্ৰ কিয় হয়, বা গণৰাজ্য কিয় হয়, বা গণৰাজ্য কি, গণতান্ত্ৰিক কি, ধৰ্মনিৰপেক্ষ কি, এই ইয়াৰে যিকোনো এটা প্ৰশ্ন হলেও পৰীক্ষাত আহে। এতিয়া আমি আলোচনা কৰিম এই সংবিধানৰ প্ৰস্তাৱনাৰ যে 5টা যে গুৰুত্বপূৰ্ণ শব্দ আছে, শব্দকেইটাৰ ভিতৰত প্ৰথমটো হল সাৰ্বভৌম। সাৰ্বভৌম হল দেশ এখনৰ সৰ্বোচ্চ ক্ষমতা। দেশ এখনৰ সৰ্বোচ্চ ক্ষমতা। সাৰ্বভৌম মানে হল কোনো দেশৰ তলতীয়া নহয়। যেনেকুৱা 1947 চনৰ আগত 1947 চনৰ আগত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনত বা তাৰ আগত আন বিদেশী শক্তিৰ হাতত আছিল। সেই সময়ত কিন্তু ভাৰতবৰ্ষৰ কোনো সাৰ্বভৌমত্ব নাছিল। এতিয়া 1947 চনৰ পিছত যেতিয়া ভাৰতবৰ্ষখন স্বাধীন হ'ল, এই স্বাধীন হোৱাৰ পিছৰ পৰা ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্ট্ৰৰ তলত নহয়। তাৰমানে সাৰ্বভৌম এনেকুৱা এটা যিটো হ'ব কি যে কোনো বিদেশী ৰাষ্ট্ৰৰ তলত নহয়। গতিকে ইয়াৰ পৰা আমি সকলোৱে জানো যে ভাৰতবৰ্ষখন আভ্যন্তৰীণভাৱে বা বাহ্যিকভাৱেও হলেও কোনো বিদেশী তলত তিয়া নহয়। সেইখিনিয়ে হ'ব সাৰ্বভৌম। তাৰপিছত আহিব সমাজবাদী। সমাজবাদী মানে কি, দেশ এখনৰ যিখিনি সমাজবাদী ভাৰতবৰ্ষখন আমি কি এখন সমাজবাদী ৰাষ্ট্ৰ কৰিব লাগিব। সমাজবাদী ভাৰতবৰ্ষখন এখন সমাজবাদী দেশ বুলি ক'ব পাৰো। আৰু এই সমাজবাদী যিটো শব্দ আছে, এই শব্দটো 42তম সংশোধনী সভা যিটো 1976 চনত হৈছিল, আৰু এই 1976 চনৰ 42তম সংশোধনী সভা সমাজবাদী শব্দটো ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু এই সমাজবাদী মানে কি, ভাৰতৰ যিবোৰ কাৰুকাজ আছে, ভাৰতৰ যিবোৰ কাম আছে, ভাৰতৰ যিবোৰ আয় আছে, মৰ্যাদা বা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড বা বৈষম্য, এই সকলোবোৰ কি চৰকাৰে ন্যস্ত কৰিব। কোনো জাতি ধৰ্ম ভেদে বৈষম্য প্ৰদান কৰিব নোৱাৰিব। তাৰমানে ভাৰতৰ যিটো জাতীয় আয় হ'ব, এই আয় সমাজৰ মাজত সমানে বিতৰণ কৰিব লাগিব, বা সমাজৰ সকলো শ্ৰেণীৰ মানুহক, অনুসূচিত জাতি, জনজাতি, সংখ্যালঘু, বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ মাজত কোনো ধৰণৰ বৈষম্য প্ৰদান কৰিব নোৱাৰিব। সকলোৱে সমান, আৰু যিটো আয় হ'ব, এই আয় সমাজৰ সকলোৰে মাজত সমানভাৱে বিতৰণ কৰিব লাগিব। সেইটোৱে হ'ব সমাজবাদী। তাৰপিছত ধৰ্ম নিৰপেক্ষ। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হ'ব। ধৰ্ম নিৰপেক্ষ মানে হল কোনো ৰাষ্ট্ৰীয় ধৰ্ম নথকা। তাৰমানে ধৰ্মৰ প্ৰতি নিৰপেক্ষ, ধৰ্মৰ প্ৰতি কোনো পক্ষ নহয় যে ৰাষ্ট্ৰৰ কোনো এটা নিৰ্দিষ্ট এটা ধৰ্ম থাকিব। আমাৰ ভাৰতবৰ্ষখন কি ভাৰতৰ যিমানবোৰ ধৰ্মৰ মানুহ আছে, সকলো ধৰ্মৰ মানুহেই সমান। যদি সকলো ধৰ্মৰ মানুহে সমান, আৰু ধৰ্ম নিৰপেক্ষটো এইটোৱে বুজায় যে ভাৰতৰ যিটো চৰকাৰ আছে বা ভাৰতবৰ্ষ যিখন আছে, এই ভাৰতবৰ্ষখন কোনো ৰাষ্ট্ৰীয় এটা ধৰ্ম গ্ৰহণ কৰিব নোৱাৰিব। যে সমাজৰ কোনো এটা সম্প্ৰদায়ে কোনো এটা ধৰ্মৰ মানুহক বেছি আনুগত্য দেখালে, কোনো এটা ধৰ্মৰ মানুহক কম আনুগত্য দেখালে, সেইটো কৰিব নোৱাৰিব। তাৰমানে ধৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য নহব। ৰাষ্ট্ৰৰ মতে, দেশ এখনৰ মতে যিমানবোৰ ধৰ্মৰ মানুহ এই দেশখনত বাস কৰে, সেই সকলো ধৰ্মৰ মানুহ কি কৰিব লাগিব, সমান চকুৰে চাব লাগিব। কোনো ধৰ্মৰ মানুহক শিক্ষাৰ পৰা, স্বাস্থ্যৰ পৰা বা জাতীয় আয় বিতৰণৰ পৰা কোনো ধৰণৰ বৈষম্য প্ৰদান কৰিব নোৱাৰিব। তাৰপিছত হল গণতান্ত্ৰিক। গণতান্ত্ৰিক মানে হল জনসাধাৰণৰ শাসন। এতিয়া এই গণতান্ত্ৰিকটো হল ভাৰতৰ যিটো আমাৰ চৰকাৰ হয়, প্ৰতি 5 বছৰ মূৰে মূৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ, এই চৰকাৰখন কোনে নিৰ্বাচন কৰে, আমাৰ জনসাধাৰণে নিৰ্ধাৰণ কৰি দিয়ে। আৰু জনসাধাৰণে নিৰ্ধাৰণ কৰি দিয়াৰ ফলত সেই চৰকাৰখন নিৰ্দিষ্ট কাললৈকে কি দেশখন শাসন কৰে। গণতান্ত্ৰিক মানে হল এই ভাৰতবৰ্ষ যিখন আছে, এই ভাৰতবৰ্ষৰ জনসাধাৰণে কি কৰে, চৰকাৰখন পৰিচালনা কৰে। তাৰপিছত হল গণৰাজ্য। গণৰাজ্য মানে হল ভাৰতবৰ্ষ এখন গণৰাজ্য। ভাৰতবৰ্ষখন গণৰাজ্য এই কাৰণে ক'ব পাৰো, ভাৰতবৰ্ষৰ যিখন ৰাষ্ট্ৰ প্ৰধান, গণৰাজ্য মানে হল ৰাষ্ট্ৰৰ যিজন প্ৰধান, এও হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি। গণৰাজ্য মানে হল ৰাষ্ট্ৰ প্ৰধানজন হ'ব, ৰাষ্ট্ৰপতি যিজন থাকিব সেইজনে হ'ব
ৰাষ্ট্ৰৰ প্ৰধান, অন্য কোনো বাকী কোনো ই নহব। এতিয়া ইয়াৰ উপৰিও সংবিধানৰ প্ৰস্তাৱনাত আন কিছুমান আছে, সেইবোৰৰ ভিতৰত হল যিটো ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ, এই সকলোবোৰ জনসাধাৰণে প্ৰতিষ্ঠা কৰিব লাগিব। সকলোৰে মাজত ভাতৃত্ববোধ বা ন্যায়, স্বাধীনতা, সমতা আদি প্ৰদান কৰিব লাগিব। এইখিনি হল প্ৰস্তাৱনাৰ মূল শব্দকেইটা। প্ৰস্তাৱনাৰ মূল শব্দ যদি আহে সেইকেইটা মূল শব্দ হ'ব 5টা, আৰু 5টাৰ বিষয়ে কিতাপত অলৰেডি ডেছক্ৰাইব কৰা আছে। বহলভাৱে ডেছক্ৰাইব আলোচনা যদিও কৰা নাই, শৰ্টকে কৰিলেও এইখিনি ক্লাছ 10 ষ্টেণ্ডাৰ্ডলৈকে জনাটো দৰকাৰ। এতিয়া আমি আলোচনা কৰিম সংবিধান সভাৰ যিটো নেহেৰুৰ যিটো উদ্দেশ্য আছিল, নেহেৰুৱে যিখিনি কৰিছিল সংবিধান সভাত, সেইখিনি বিষয়ে আমি আলোচনা কৰি আছো। 1946 চনৰ 13 ডিচেম্বৰ তাৰিখত সংবিধান সভাত পণ্ডিত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই কেইটামান প্ৰস্তাৱ আগবঢ়াইছিল, আৰু সেই প্ৰস্তাৱকেইটা 1947 চনৰ 22 জানুৱাৰী তাৰিখে প্ৰস্তাৱকেইটা গ্ৰহণ কৰা হৈছিল। আৰু সেই প্ৰস্তাৱকেইটা কি আছিল, সেই প্ৰস্তাৱকেইটাৰ মূল উদ্দেশ্য কি আছিল? নেহেৰুৱে যে কেইটামান প্ৰস্তাৱ আগবঢ়াইছিল সংবিধানৰ কাৰণে, সেই প্ৰস্তাৱকেইটা কি আছিল? সেই প্ৰস্তাৱকেইটাৰ ভিতৰত প্ৰথম প্ৰস্তাৱটো আছিল সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, তাৰমানে ভাৰতবৰ্ষ যে স্বাধীন হৈছে, সেই স্বাধীন মানে স্বাধীনে থাকিব, সাৰ্বভৌম, তাৰমানে আন কোনো বিদেশী শক্তি যাতে তলতীয়া নহয়, সাৰ্বভৌম, প্ৰজাতন্ত্ৰ মানে ৰাইজৰ শাসন, জনসাধাৰণৰ শাসন, প্ৰজাতন্ত্ৰ হিচাপে দিল্লীৰ প্ৰতিজ্ঞা হ'ব। এইটো এটা মূল প্ৰস্তাৱ আছিল। প্ৰথম প্ৰস্তাৱটো আছিল সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সাৰ্বভৌম, প্ৰজাতন্ত্ৰ হিচাপে দিল্লীৰ প্ৰতিজ্ঞা কৰিব লাগিব। তাৰপিছত দ্বিতীয়টো আছিল ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড যিখিনি আছে, তাৰমানে ব্ৰিটিছে যিখিনি শাসন কৰি আছে সেই ভূখণ্ডখিনি আৰু ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হ'ব বিচৰা কিছুমান ৰাজ্য যদি ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাক, সেই ৰাজ্যবিলাকক লৈ এখন কি ৰাজ্যসমূহৰ সংঘ গঠন কৰা হ'ব। তাৰমানে গোটেইকেইটা ৰাজ্য মিলি এটা ইউনিট গঠন কৰা হ'ব। যেনেকুৱা ৰাষ্ট্ৰসংঘ, ৰাষ্ট্ৰৰ বহুত কেইটা ৰাষ্ট্ৰ একেলগে এটা সংঘ হৈছে, ঠিক এনেকুৱা কি ৰাজ্যসমূহৰ এখন সংঘ গঠিত হ'ব। তাৰপিছত কি কৈছে, ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতা স্বীকৃতি প্ৰদান কৰিব লাগিব। এইটো 3 নম্বৰ প্ৰস্তাৱ আছিল। 4 নম্বৰ প্ৰস্তাৱটো আছিল অনুসূচিত যিবোৰ জাতি আছে, তাৰ মানে পিছপৰা যিবোৰ জাতি বা অনুসূচিত জনজাতি বা অনুন্নত সম্প্ৰদায় এটা অঞ্চলত বাস কৰি থকা, সেইবিলাক সম্প্ৰদায় বুলি কোৱা হয়। অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু, তাৰমানে দেশৰ যিটো জাতি ধৰ্মৰ মানুহৰ সংখ্যা কম, সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব। এইটো আছিল 4 নম্বৰ প্ৰস্তাৱ। 5 নম্বৰ প্ৰস্তাৱৰ উদ্দেশ্যটো আছিল দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব, দেশখনৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা। সাৰ্বভৌমত্ব মানে বিদেশীৰ তলতীয়া যাতে নহয়, আন কোনো বিদেশীৰ তলতীয়া, আৰু অখণ্ডতা মানে কি দেশখন যাতে খণ্ড হৈ নাযায়, বাদ হৈ নাযায়, অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। এইটো আছিল 5 নম্বৰ প্ৰস্তাৱ। আৰু 6 নম্বৰটো আছিল আন্তৰ্জাতিক সুসম্পৰ্ক। আন্তৰ্জাতিক সুসম্পৰ্ক মানে কি, আন যিবোৰ দেশ আছে ভাৰতবৰ্ষৰ বাহিৰে বাকী যিমানবোৰ দেশ আছে, এই সকলোবোৰ দেশৰ লগত সুসম্পৰ্ক যিটো সম্পৰ্ক সেইটো ভাল ৰাখিব লাগিব। সুসম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা, বিশ্বত যাতে শান্তি হয়, বিশ্বত যাতে শান্তি প্ৰতিষ্ঠা হয়, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই যাতে জনসাধাৰণৰ কি লাভৱান হয়, জনসাধাৰণে যিটো বিচাৰে সেইটো যাতে পায়, জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব। এই 6টা, আৰু কিতাপত আৰু 2টা আছে, টোটেল 8টা প্ৰস্তাৱ আমাৰ কিতাপত দিছে, কিন্তু পৰীক্ষাত যদি আহে 2টা বা 3টা, ইয়াৰে যিকোনো 5টা মান মুখস্থ কৰি থৈ দিলেই হ'ল। বাকী যিখিনি ইয়াৰে হয়তো হাইয়েষ্ট আহিলে 3টা বা 4টা,
এইখিনি আছিল কি সংবিধান সভাৰ নেহেৰুৱে আগবঢ়োৱা কেইটামান প্ৰস্তাৱৰ মূল উদ্দেশ্য। এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিখিনি আমাৰ দুটা ক্লাছত আলোচনা কৰা হ'ল, প্ৰথম ক্লাছ আৰু দ্বিতীয় ক্লাছত যিখিনি আলোচনা কৰা হ'ল সেই ক্লাছৰ ওপৰত ভিত্তি কৰি 2018-19-20ত অহা যিবোৰ প্ৰশ্ন সেই প্ৰশ্নৰ দুই এটাৰ বিষয়ে অলপ আলোচনা কৰিম আমি। এই তিনিটা প্ৰশ্ন প্ৰথম যিটো প্ৰশ্ন 2018 চনত আহিছে, দ্বিতীয়টো 2019 আৰু তৃতীয়টো 2020 MCQ। তাৰ মানে চাৰিটা অপচন আছে, ইয়াৰে কোনটো শুদ্ধ উত্তৰ। এনেকুৱা প্ৰশ্ন প্ৰতি বছৰে আহে। আৰু আমি যে দুটা ক্লাছ যে ললো অলৰেডি, ক্লাছ 10ৰ যে আমি দুটা ক্লাছ অলৰেডি কৰিলো, সেই ক্লাছ দুটাৰ ওপৰত, সেই ক্লাছ দুটাৰ ভিতৰতে এই গোটেইকেইটা মানে মই কৈয়ে গৈছো। ইয়াতে প্ৰথম যিটো প্ৰশ্ন আছে, ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? প্ৰথম যিটো বৈঠক হৈছিল ভাৰতীয় সংবিধানৰ, সেই সংবিধানৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? আমি জানো সেইটো কি ভীমৰাও আম্বেদকাৰটো নহয়, এন গোপালস্বামী নহয়, সেইটো আছিল ডক্টৰ সচিদানন্দ সিনহা। ডক্টৰ সচিদানন্দ সিনহাই কি কৰিছিল? ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল। যদি প্ৰশ্নটো এনেকুৱাকে আহে, ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন? এনেকুৱা চাৰিটা অপচন দিছে আৰু ইয়াতে দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। যদি প্ৰশ্নটো এনেকে আহে, ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন? প্ৰথমখন বৈঠক এনেকে মেনশ্যন যদি কৰি নিদিয়ে যে প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল, যদি দিয়ে প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল, তেনেহলে হ'ব ডক্টৰ সচিদানন্দ সিনহা। আৰু যদি এইটো মেনশ্যন কৰি নিদিয়ে, যদি দিয়ে ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন, তেনেহলে আনসাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া দ্বিতীয় যিটো আছে 2019 চনত আহিছিল, সেইটো হ'ল তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? খচৰা কমিটিৰ সদস্য আছিল 7জন। এই 7জনৰ নামটো মনত ৰখাটো অত্যন্ত দৰকাৰী। ইয়াতে কোনজন সদস্য নাছিল? কোনজন সদস্য? এন গোপালস্বামী আয়েংগাৰ আছিল, KM মুন্সি আছিল, জৱাহৰলাল নেহৰু নাছিল, DP খৈতা নাছিল। গতিকে ইয়াৰে মেইন যিটো এনসাৰ হ'ব সেইটো হ'ব কি জৱাহৰলাল নেহৰু। বাকি তিনিজন কি খচৰা কমিটিৰ সদস্য আছিল? আমাক সুধিছে নাছিল। তাৰপিছত 2020 চনত আহিছে ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42তম সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? ইয়াতে কেইটামান শব্দ দিছে, 1, 2, 3, 4টা। এই চাৰিটাৰ ভিতৰত কোনটো 42তম সংশোধনী সভা যিটো হৈছিল 1976 চনত, এই 1976 চনৰ 42তম সংশোধনী সভাত ইয়াৰে কোনটো শব্দ সংযোজন কৰা হৈছিল প্ৰস্তাৱনাত? আমি জানো যে 42তম সংশোধনী সভাত দুটা শব্দ সংযোজন কৰা হৈছিল। সেইটো হ'ল, এটা হ'ল ধৰ্ম নিৰপেক্ষ আৰু এটা হ'ল সমাজবাদী। ইয়াতে দুটা শব্দ আছে, গতিকে ইয়াতে আছে কোনটো? সমাজবাদীটো আছে, ধৰ্ম নিৰপেক্ষ নাই, ইয়াতে দিয়া নাই অপচনত, গতিকে সমাজবাদী হ'ব। প্ৰশ্নত কেতিয়াও এইটো যদি প্ৰশ্ন কৰে, কেতিয়াও কিন্তু ধৰ্ম নিৰপেক্ষ বা সমাজবাদী দুটা কিন্তু নিদিয়ে যে ইয়াতে ধৰ্ম নিৰপেক্ষ দিছে, ইয়াতে সমাজবাদী দিছে, কাৰণ সেইটো প্ৰশ্নৰ উত্তৰ নহ'ব। গতিকে ইয়াৰে অপচন কোনটো হ'ব? যিটো সমাজবাদী। এই দুটাৰ এটা হ'ব কি হ'ব? 42তম সংশোধনী সভাত দুটা শব্দ সংযোজন কৰা হৈছিল, এটা হ'ল ধৰ্ম নিৰপেক্ষ আৰু এটা হ'ল সমাজবাদী। গতিকে এইটো অপচন হ'ব, এনসাৰটো হ'ব সমাজবাদী ৰাষ্ট্ৰ। গতিকে এইখিনি কি আছিল? 18-19-20ত যিটো MCQ আহিছিল মাল্টিপল চইচ প্ৰশ্ন, এই মাল্টিপল চইচ প্ৰশ্ন তিনিটা, ইয়াৰ উপৰিও 3 মাৰ্ক বা 4 মাৰ্কৰ প্ৰশ্ন আছিল, সেইখিনি ইয়াতে আলোচনা কৰাটো ইমান নহয়। অলৰেডি আমি আলোচনা যিখিনি কোৰ্সৰ বিষয়ে কৰি আছো, সেইখিনিৰ ভিতৰতে উত্তৰখিনি সোমাই আছে। আৰু সেই সকলো প্ৰশ্নৰ উত্তৰখিনি মই PDF কৰি সকলোৰ পঠাই দিম। এতিয়া আজিৰ ক্লাছখিনি এইখিনিতে আমি সমাপ্ত কৰিলো। যদি ক্লাছটো ভাল লাগিছে লাইক এটা দিব আৰু লগতে সাবস্ক্ৰাইব কৰিব। এইখিনি কৈয়ে আজিৰ ক্লাছটো সমাপ্ত কৰিছো আৰু সকলোলৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।